এতিয়া খদিয়াৰ পৰা ডুবুৰীলৈকে তামোলপুৰৰ পৰা আলগাপুৰলৈকে গোটেই অসম জুৰি এতিয়া স্মাৰ্ট মিটাৰ বিৰুদ্ধে সকলো ৰাইজ ওলাই আহিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰম্ভণি কৰিছিলোঁ, এতিয়া ৰাইজে নিজে নিজেও প্ৰতিবাদ কৰিছে। আমাৰ মূল কথাটো কি, APDCL এটা টেকনিকেল অৰ্গেনাইজেশ্যন। সেই টেকনিকেল অৰ্গেনাইজেশ্যনটোক আমি কেইটামান প্ৰশ্ন সুধিছিলোঁ যে তোমালোকক গভৰ্ণমেণ্ট নটিফিকেশ্যন অনুসৰি 2023 চনৰ 31 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কাৰ্যালয়, ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চিয়েল কনজিউমাৰক স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে। তোমালোকে গোটেই অসমত কিমান চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগালা, কিমান বাগিচাত লগালা, কিমান হাই ভেলু কমাৰ্চিয়েল শ্বপিং মল জাতীয় হাই ভেলু কমাৰ্চিয়েল কিমান লগালা? আপোনালোকে সোধক। তোমালোকে হ'লে আগতে কাৰেণ্ট স্মাৰ্ট মিটাৰ নলগাবা, চৰকাৰে নিজৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাব আৰু আমাৰ দুখীয়া মানুহৰ পৰা আগতীয়াকৈ পইচা ল'ব। প্ৰিপেড মানে কি? আগতীয়াকৈ পইচা ল'ব। আমাৰ পৰা আগতীয়াকৈ পইচা লৈ হাজিৰা কৰা দুখীয়া খেতিয়ক কৰা মানুহৰ পৰা আগতীয়াকৈ পইচা লৈ কাৰেণ্ট কিনি তোমালোকে AC লগাই এছ কৰিবা। বাগিচাৰ মালিকবিলাকৰ লগত কোনোবা 2 নম্বৰ ইঞ্জিনিয়াৰে মিলি CTPT বেয়া হোৱা দেখুৱাই ডাইৰেক্ট কানেকশ্যন কাৰেণ্ট দি তাৰ বাগানৰ মালিকক বিজনেছ কৰিবলৈ দিব। আমাৰ পৰা আগতীয়াকৈ টকা লৈ কিনা কাৰেণ্টে বাগানৰ মালিকে 2 নম্বৰ কৰি বিজনেছ কৰি মাহেকৰ মূৰত পইচা দিব। সেইটো কেনেকুৱা অন্যায় আপোনালোকে ভাবক। সেই প্ৰশ্নবিলাকৰ উত্তৰ এতিয়া দিব নোৱাৰে। আমি কৈছোঁ যে তোমালোকে কাক সুধি আমাৰ ঘৰত ডিজিটেল মিটাৰটো সলাই আনিছিলা? যিটো মিটাৰ আমি 1350 টকা দি কিনি লৈছিলোঁ। এই যে SOPখন কিয় নামানিলা? বিজুলী ভৱনে যে SOPখন দিছিলে, ইণ্টিমেশ্যন লেটাৰ দিব লাগিব, ইণ্ডিভিজুৱেল লেটাৰ দিব লাগিব, নিউজ পেপাৰত পাব্লিকেশ্যন দিব লাগিব, লোকেল লেংগুৱেজত লিফলেট বিলাব লাগিব, মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব। কাৰোবাক দিছে নেকি আপোনালোকে সোধক। কাকো নিদিয়াকৈ 2 নম্বৰী কৰি আমাৰ ঘৰৰ পৰা গুণ্ডা পঠিয়াই মিটাৰটো খুলি আনি আমাক কোম্পানীৰ স্বাৰ্থত কমিশ্যনৰ অংকত এটা ডকাইত লগাই দিছে। কিয় পুহি ৰাখিম আপোনালোকে কওক? আমি কনজিউমাৰ, আমাৰ ৰাইট আছে আমাক পুৰণাটো লাগে নে নতুনটো লাগে। মই পুৰণা গাড়ীখন চলাম নে নতুন এখন কিনিম, এইটো মোৰ ৰাইট আছে। কাৰণ আমি হাজিৰা কৰা মানুহ, আমি কষ্ট কৰা মানুহ, খেতি কৰা মানুহ, চাকৰি কৰা মানুহ। আমাৰ ঘৰত কিয় ডকাইতটো লগাই দিব? কোনখন পৃথিৱীৰ নিয়ম আছে? গতিকে যিবিলাক টেকনিকেল প্ৰশ্ন আমি তেওঁলোকক সুধিছোঁ, সেই প্ৰশ্নবিলাকৰ উত্তৰ এতিয়া APDCLৰ যিগৰাকী চেয়াৰমেন আব্বাছী, তেওঁ মুখেৰে মাত নামাতে। আজি যিজন MD ৰাকেশ কুমাৰ, তেওঁ মুখেৰে মাত নামাতে। প্ৰিন্সিপাল ছেক্ৰেটাৰী কে ত্ৰিবেদী, তেওঁ মুখেৰে মাত নামাতে। 12জন CJM বহি আছে APDCL, তেওঁলোকৰ মুখৰ মাত নাই। আৰু আমাক এইটো মিটাৰ নালাগে, পুৰণি মিটাৰটো লাগে, সেইটোৱে আমাৰ দাবী। যদি মানি নলয়, সেইকাৰণে আমি আজি ঘূৰাই দিবলৈ আহিছোঁ, হয়নে নহয়? ৰাইজে নিজে ঘূৰাই দিবলৈ আহিছে। আমাৰ স্পষ্ট কথা, আজি আৰম্ভণি। আজি মাত্ৰ 100 মান মিটাৰ আহিছে, এইটো আৰম্ভণি। তেওঁলোকে যদি সময় থাকোঁতে আৰু মিটাৰখিনিৰ ওপৰত ব্যৱস্থা নলয়, তেতিয়াহ'লে গোটেই মানুহে আহি ঘূৰাই দিব। মানুহ সদায় আহি ঘূৰাই দিব। আৰু তাৰপিছত যদি APDCL একশ্যন ল'বলৈ যায় কাৰোবাৰ ওপৰত, নাই ৰঙামাটি, নাই গুৱাহাটী। একদম স্পষ্ট কথা। আমি জেল পুলিচৰ মাৰলে ভয় খোৱা মানুহ নহয়। দুখীয়া মানুহক তেজ হুই খাব, তাৰপিছত পুলিচৰ ভয় দেখুৱাব। দুখীয়া মানুহৰ পেটত লাট মাৰিব। 250 টকা বৃদ্ধ পেঞ্চন দি 2500 টকা স্মাৰ্ট মিটাৰ বিল পঠিয়াব। 5 কেজি চাউল দি 5000 টকা স্মাৰ্ট মিটাৰ বিল দিব। আকৌ ঘূৰাই আনিবলৈ ক'লে তেওঁলোকে ঘূৰাই নানিব, পুলিচৰ ভয় দেখুৱাব। সেইটো আমি মানি নলওঁ। যি হয় দেখা যাব। স্মাৰ্ট মিটাৰ আমাক নালাগে, ডিজিটেল মিটাৰ আমাক ঘূৰাই দিয়ক।